কিমান ডাঙৰ সাইজৰ ক্ৰিসেন্থামাম আছে ইয়াতে এইবিলাক হৈছে চাওক ক্ৰিসেন্থামাম কিমান ধুনীয়া ধুনীয়া সাইজ আৰু এইটো দেখিছে আপোনালোকে এটা বেলেগ কালাৰ মানে ভেৰাইটিটো বেলেগ হয় আৰু এতিয়া আপোনালোকক দেখা দিছো এজবা মানে বেলেগ ধৰণৰ বগেনভিলিয়া চাওক কিমান ধুনীয়া কালাৰটো এজবা আছে কেটেলিয়াৰ মানে অৰ্কিড ফুলি আছে কিমান ধুনীয়া দেখিছে না এইটো হৈছে ভান্ডা কিমান ধুনীয়া কালাৰ কিনিম না নিকিনিম ভাবিছো কিন্তু হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু গাইজ দেখিছে মই বৰ্তমান আছোঁ এখন ধুনীয়া নাৰ্চাৰীত আৰু এই নাৰ্চাৰীখনৰ নাম হৈছে হক নাৰ্চাৰী আৰু এখন আছে আমাৰ লখিমপুৰত আৰু লখিমপুৰৰ একদম বাইপাছটোৰ কাষতে আছে গতিকে আপোনালোকে যদি লখিমপুৰলৈ আহে ইয়ালৈকে আহিব পাৰিব যথেষ্ট ধুনীয়া ধুনীয়া ফুল ফুলি আছে গতিকে বোলক আপোনালোকক অকণমান চিনাকি কৰি দিছোঁ আৰু এইখিনি দেখিছে যে আপোনালোকে এইখিনি হৈছে ক্ৰিসেন্থামাম চিনিয়ে পায় আপোনালোকে কিমান ধুনীয়াকৈ ফুলি আছে দেখিছে ন কালাৰবিলাক আৰু এতিয়া বোলক আপোনালোকক মই দেখাইছোঁ বগেনভিলিয়া মানে এখন নাৰ্চাৰীত বহুত বগেনভিলিয়া ফুলি আছে চাওক বিভিন্ন কালাৰ আছে এইটো দেখিছে পিংক কালাৰ এটা আছে দেখিছেনে আপোনালোকে আৰু বগেনভিলিয়া আৰু আছে আগলৈ দেখাম বেলেগ বেলেগ ভেৰাইটি কালাৰ আছে ইয়াতে আৰু এইটো দেখিছে আপোনালোকে এটা বেলেগ কালাৰ মানে ভেৰাইটিটো বেলেগ হয় ভেৰাইটি কিছুমান মই আজি নতুনকৈ দেখিছোঁ গতিকে সেইবিলাকো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এতিয়া আপোনালোকক কিছুমান মই ক্ৰিসেন্থামাম দেখা দিছোঁ ডাঙৰ ডাঙৰ সাইজৰ চাওক কিমান ডাঙৰ সাইজৰ ক্ৰিসেন্থামাম আছে ইয়াতে এইবিলাক হৈছে চাওক ক্ৰিসেন্থামাম কিমান ধুনীয়া ধুনীয়া সাইজৰ আছে বিভিন্ন কালাৰ আছে আৰু ব'লক এতিয়া আপোনালোকক আৰু কি কিনো আছে তাকো দেখাম আৰু এইখিনি বগেনভিলিয়া হয় বেলেগ কালাৰ দেখিছে আপোনালোকে আৰু এইখিনি গোটেই বগেনভিলিয়াৰ ফুলে হয় আৰু আগলৈও আছে সেইখিনিও দেখাম আপোনালোকক এইখিনি চাওক এইখিনি গোটেই বগেনভিলিয়া হয় চাওক অলপ মানে পানী চানি দিয়া নাই গতিকে অকণমান লেলি গৈছে বস্তুটো পানী দিবলৈ হৈ আছে আৰু এইখিনি ক্ৰিসেন্থামাম হয় দেখিছে আপোনালোকে ক্ৰিসেন্থামামৰ গছ হয় ডাঙৰ ডাঙৰ সাইজৰ ফুলি আছে দেখিছে নাই কিমান ডাঙৰ সাইজৰ ফুলি আছে ক্ৰিসেন্থামাম গতিকে ইমান ডাঙৰ সাইজৰ যদি লাগে আপোনালোকে একদম মানে আগষ্ট ছেপ্টেম্বৰৰ পৰা মানে কাম কৰিব লাগিব দেই ক্ৰিসেন্থামামৰ লগত তেতিয়াহে মানে ইমান ডাঙৰ সাইজ হ'ব কিন্তু ভেৰাইটিলৈ কিছুমান কথা আছে এইবিলাক চাগে টিচু কালচাৰ কৰা হ'বও পাৰে বিশেষ ভেৰাইটি আৰু ওপৰতে আছে এইখিনি আপোনালোকৰ পিটুনিয়া বৰ্তমান ফুলা নাই বাৰু ইয়াত কিন্তু পিটুনিয়া পুলিও আছে বৰ্তমান এইখিনি হৈছে পিটুনিয়াৰ পুলি গোটেইখিনি বাকী এইফালেও দেখিছে এইফালেও মানে আপোনালোকৰ বগেনভিলিয়া আছে আৰু এইখিনি দেখিছে আপোনালোকে এইখিনি হৈছে আপোনালোকৰ কি বাৰু এইখিনি হৈছে আপোনালোকৰ ডালিয়া গোটেই ডালিয়া আছে এইখিনি হৈছে আপোনালোকৰ বগেনভিলিয়া চাওক কিমান বগেনভিলিয়া ফুলি আছে আৰু বহুত ধুনীয়া কালাৰ এটা দেখিছোঁ এইটো চাওক কি ধুনীয়া কালাৰ মানে বগেনভিলিয়াৰ আৰু এইখিনি হৈছে আপোনালোকৰ ডালিয়া গোটেই দেই দেখা দিছোঁ এইখিনি গোটেইখিনি হৈছে আপোনালোকৰ ডালিয়া আৰু এইজোপা হৈছে আপোনালোকৰ এজেলিয়া ফুল চাওক এজেলিয়া ফুলো ফুলি আছে এজেলিয়া যিহেতুকে বৰ্তমান ফুলে গতিকে আপোনালোকে এজেলিয়াও কিনিব পাৰিব এজেলিয়া দুই প্ৰকাৰ থাকে যেনে আপোনালোকে এবিধ মাটিত লগায় এবিধ মানে ককপিটত লগায় গতিকে আপোনালোকে পৰাপক্ষত মাটিত লগতো ল'ব আৰু এইখিনি চিনি পাইছে নহয় চাগে এইখিনি হৈছে কেলেণ্ডুলা ফুল গোটেইখিনি বহুত কেলেণ্ডুলা আছে ইয়াতে দেখা দিছোঁ আঁতৰৰ পৰা অলপ এইখিনি চাওক কেলেণ্ডুলা আৰু কাষতে এইখিনি ডাইনথাছ আছে দেখিছে আপোনালোকে ডাইনথাছ ফুলি আছে এইখিনি হৈছে আপোনালোকে কালে মানে কবিৰ নিচিনা ফুলে দেই এইখিনি ফুল এইখিনি কালে বুলি কয় আৰু বাকী নাষ্টিচিয়াম আছে দেখিছে আপোনালোকে আৰু কাষতে আছে ভিনকা ফুল আৰু এতিয়া আপোনালোকক দেখা দিছোঁ এজোপা মানে বেলেগ ধৰণৰ বগেনভিলিয়া চাওক কিমান ধুনীয়া কালাৰটো এইটো হৈছে বগেনভিলিয়াৰ বহুত ধুনীয়া এটা কালাৰ নতুন ভেৰাইটি আৰু এইটো এটা ভেৰাইটি মানে নতুনকৈ কালেক্ট কৰিছে ইয়াতে আপোনালোকে পিছেপৰে পাব মানে ইয়াৰে পুলিবিলাক আৰু এইটো বগেনভিলিয়া হয় আৰু কাষতে মানে এটা বিশেষ ফুল দেখিছোঁ এইটো বোলে নাগালেণ্ডৰ ফুল বুলি কৈছে টাংলা বোলে এইটো কিন্তু দেখিবলৈ বগেনভিলিয়া নিচিনা একেই কিন্তু টাংলা বুলি কৈছে আৰু এইটো হৈছে আপোনালোকৰ ৰিফিউবিয়া মিলি আৰু এতিয়া আপোনালোকক দেখা দিছোঁ কাৰ্পেট ঘাছ সেইখিনি চাওক কাৰ্পেট ঘাছ হয় আপোনালোকে যদি নিজৰ লন বনাম বুলি ভাবে মানে নিজৰ যদি মাটি বাৰী বেছিকৈ আছে লন বনাম বুলি ভাবিলে এই কাৰ্পেট ঘাছ দি বনাব পাৰিব দেই বহুত ধুনীয়া লাগে দেখি গতিকে দেখাই দিলোঁ আপোনালোকক এজোপা হৈছে এৰিকা পামৰ গছ আৰু গাইছ আপোনালোকৰ অৰ্কিড এজোপা দেখা দিছোঁ এতিয়া জানে আপোনালোকে মই অৰ্কিড মানে ৰুইছোঁ দুই এজোপা গতিকে অকণমান চিনি পাওঁ মানে আৰু গতিকে দেখাইছোঁ এজোপা আছে কেটেলিয়াৰ মানে অৰ্কিড ফুলি আছে কিমান ধুনীয়া দেখিছে না বাৰু কিমান ডাঙৰ ডাঙৰ চাইজৰ ফুলি আছে আৰু ময়ো চাগে নিম কেটেলিয়া এজোপা দুজোপা পিছে পৰে এইজোপা হৈছে কেটেলিয়াৰ ফুল আৰু এতিয়া চাওক মোৰ ওচৰত মানে কালেকশ্যনত নথকা বস্তু দেখাইছোঁ দেই এইটো হৈছে ভান্ডা কিমান ধুনীয়া কালাৰ কিনিম নে নিকিনিম ভাবিছোঁ কিন্তু মানে কিনিব পাৰিলে ভাল কিন্তু দাম বহুত দেই 750 টকা এজোপাৰ দাম আৰু কেটেলিয়া এজোপাৰ দাম 1000 কিনিম লাহে ধীৰে মই মানে এবাৰ বহুত কিনি দিলোঁ গতিকে পইচা নাই বৰ্তমান বাৰু চাওক কিমান ধুনীয়া কালাৰ ভান্ডাটো চাওক কিনিব দে আপোনালোকে টকা পইচা থাকিলে আৰু এপাহ চাওক ফুল বেলেগ ধৰণৰ ফুল হয় আপোনালোকে যদি কিনিব বিচাৰে কিনিব পাৰে কিন্তু মানে হিবিস্কাছ ফুলৰ নিচিনা লাগিছে নামটো নাজানো জানিলে ক'ব আপোনালোকে গতিকে দেখাই দিলোঁ আপোনালোকক আৰু বিশেষ নাৰ্চাৰীখনত এইখিনিয়ে ফুলি আছিলে আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' মই চাই থাকিবৰ কাৰণে মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে গতিকে আজিলৈ মানে ধন্যবাদ।